নমস্কাৰ বন্ধুসকল চৰকাৰৰ বিনামূলীয়া আঁচনিয়ে আমাৰ সমাজখনক বিকলাঙ্গ কৰিছে নে স্বাৱলম্বী কৰিছে তাৰ আলমত এটি গল্প আকাৰেৰে আপোনালোকলৈ আগবঢ়ালোঁ ধৰি লওক এখন সৰু চহৰ বাছ ষ্টেণ্ড এটাত এগৰাকী দৰিদ্ৰ লোকক 5 বছৰ মানৰ পৰাই মই লগ পাই আহিছোঁ তেওঁ খাবলৈ পিন্ধিবলৈ অভাৱ গতিকে এতিয়া মই কি কৰা উচিত নিশ্চয় তেওঁক সহায় কৰাটো উচিত সেয়েহে মই তেওঁক 50 টকাকৈ লগ পালেই দিয়া কিন্তু তেওঁ জীৱনলৈ পৰিৱৰ্তন নাহিল কাৰণ তেওঁ আনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে তেওঁক মই 50 টকাতকৈ দিয়াতকৈ যদি 2000 টকা দি এখন সৰু পান তামোলৰ দোকান খুলি দিলো হয় অন্তত তেওঁ আত্মনিৰ্ভৰশীল হ'বলৈ শিকিলেহেঁতেন কাৰণ বহুতো কোটিপতি লোকক আত্মজীৱনী পঢ়িবলৈ পাইছোঁ তেওঁলোকে সৰুকৈ তামোল পানৰ দোকান আৰম্ভ কৰাৰ পাছতেই এদিন কোটিপতি হৈছে গতিকে দেশৰ এখন উন্নত হ'বলৈ হ'লে দেশৰ নাগৰিকক আমি কৰ্মমুখী কৰিবই লাগিব স্বাৱলম্বী হ'ব পাৰিলেহে এখন দেশ উন্নত হ'ব গতিকে চৰকাৰলৈ এটি অনুৰোধ এই ভিডিঅ'টোৰ মাধ্যমেৰে যে দেশৰ দৰিদ্ৰ লোকসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এই বিনামূলীয়া আঁচনিসমূহ বন্ধ কৰি চৰকাৰী বিভিন্ন যোজনা যেনে প্ৰধানমন্ত্ৰীৰ বন্ধন যোজনা কৃষি যোজনা মৎস্য পালনৰ যোজনা ছাগলী গাহৰি মুৰ্গী আদি